মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আপোন পাঠখনৰ পৰা দ্বিতীয় শ্ৰেণীৰ এটা নতুন পাঠ আলোচনা কৰিম। কি আছে চাওঁচোন আহা। এটা কবিতা আছে, পাঠ 13টো এটা কবিতা আছে। কবিতাটোৰ নাম হ'ল যদি হ'লহেঁতেন। 7 সাগৰৰ পানীবোৰ যদি হ'লহেঁতেন গৰম চাহ, কি যে মজা নহ'লহেঁতেন, বাহৰে বাহৰে বাহ। টোপা পিঠাবোৰ লাগি থকা হ'লে কঁঠাল গছৰ গাত, খাওঁ জানো ভাই এদিন মানুহ ঢেকীয়া কচুৰে ভাত। ধাৰা পাতখন হোৱা হ'লে ভাই খোলা চপৰীয়া পিঠা, নথলোহেঁতেন এধান মানুহ আপতডালৰ লেঠা। হ'লহেঁতেন যদি ধনাই পণ্ডিত আমাৰ তলত পঢ়া, কি যে মজা নহ'লহেঁতেন, হা 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 হা। ইয়াত তললৈ চোৱা, কবিতাটিৰ কবিজনৰ নাম জনা নগ'ল কৈছে। কবিতাটি ৰঘুনাথ চৌধাৰীৰ দ্বাৰা সম্পাদিত মইনাত ওলাইছিল। এতিয়া অৰ্থৰ সৈতে ক্ৰিয়াকলাপত চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। লেঠা মানে এৰাব নোৱাৰা কাম, আপদ দুৰ্দশা বিপদ দুখ। ধাৰাপাত অংক শিক্ষাৰ প্ৰাথমিক পুথি, তোমালোকে নিশ্চয় চিনি পাইছা। নেওতাখনৰ কথা কৈছে। এধান মান এটা ধানৰ সমান, নিচেই কম বা সামান্য। পণ্ডিত শিক্ষক জ্ঞানী বা শাস্ত্ৰ জনা মানুহ, বিদ্যাৱন্ত লোক। এতিয়া তোমালোকে কৰিবলগীয়া প্ৰশ্ন 2 নম্বৰখিনি চোৱা। কবিতাটোত থকা পিঠা দুবিধ কি কি? উত্তৰত লিখিবা কবিতাটোত থকা পিঠা দুবিধৰ নাম হ'ল টোপা পিঠা আৰু খোলা চপৰীয়া পিঠা। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাই লোৱা। ইয়াৰ বাহিৰেও আৰু কি কি পিঠাৰ নাম তুমি জানা? উত্তৰত তোমালোকে লিখিব পাৰা তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, ভাত পিঠা, জেঙনি পিঠা, চুঙা পিঠা, টেকেলি পিঠা, তাল পিঠা আদি। 4 নম্বৰ প্ৰশ্নখিনি চোৱাচোন। খালী ঠাই পূৰ কৰিবলৈ দিছে আৰু বাকচত এই শব্দ কেইটামান দি দিছে। ক নম্বৰটো চোৱা, গছৰ তলত বহি বাটৰুৱাজনে জিৰণি লৈছিল। খ নম্বৰটো চোৱা, ব্ৰহ্মপুত্ৰ নৈৰ মাজত উমানন্দ দ্বীপ আছে। গ নম্বৰটো চোৱা, আমাৰ বিদ্যালয়ৰ নিচেই কাষত এটা গীৰ্জা আছে। ঘ নম্বৰটো চোৱা, বাকচৰ ভিতৰত কাপোৰ আছে। মই একে কোবতে খালী ঠাইখিনি এনেকৈ লিখি দিছোঁ। 5 নম্বৰ প্ৰশ্নখিনি চোৱা। এতিয়া বাক্য ৰচনা কৰিবলৈ কৈছে। গৰম, আজি বৰ গৰম পৰিছে। এধান মান, ঘৰচিৰিকা চৰাইটোৱে তাইৰ ঠোঁটত পোৱালিটোৰ বাবে এধান মান খুদ চাউল আনিছিল। পণ্ডিত, আনন্দৰাম বৰুৱা এজন প্ৰখ্যাত পণ্ডিত আছিল। 6 নম্বৰ প্ৰশ্নখিনি চোৱাচোন। খালী ঠাই পূৰ কৰিবলৈ কৈছে। বাকচত কেইটামান শব্দ দি দিছে। এতিয়া ক নম্বৰটো আছে, কৌতুক শুনি নীলমে হা হাকৈ হাঁহিছে। তাৰ পাছতে খ নম্বৰটো চোৱা, বাহ বাহ তুমি বৰ ধুনীয়া গীত গাইছা। গ নম্বৰটো চোৱা, আহ কি যে গৰম পৰিছে। ঘ নম্বৰটো চোৱা, উহ বৰ দুখ পালোঁ। ঙ নম্বৰটো চোৱা, চি চি তুমি বৰ লেতেৰা চোলা পিন্ধিছা। আজিৰ পাঠটিৰ ইমানতে প্ৰশ্নসমূহ সামৰিছোঁ। তোমালোকলৈ এনেকুৱা এটা ভিডিঅ'লৈ পুনৰ আকৌ আহিম। ধন্যবাদ।